নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোকক আমাৰ এই চেনেলটোত বহুত স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে অকল এটা এপ্লিকেশ্যনৰ পৰা এটা হুইল স্পিন কৰি কেনেকৈ বহুত সহজে পেটিএম কেছ ইনকাম কৰিব পাৰিব। ফ্ৰেণ্ডছ, এইটো বহুতে সহজ ট্ৰিক। আপোনালোকে প্লে ষ্ট'ৰৰ পৰা এটা এপ্লিকেশ্যন ডাউনলোড কৰিব। চাওক, দেখাই দি আছোঁ মই। ইয়াতে সাৰ্চ কৰিব স্পিন উইন। তাৰপিছত চাব ইয়াতে ছেকেণ্ডৰ এটা এপ্লিকেশ্যন আছে। এইটো ইয়াতে চাওক, স্পিন দ্য হুইল টু উইন ৰিয়েল কেছ এণ্ড প্ৰাইজেছ। চ' ইয়াতে এপ্লিকেশ্যনটো আপুনি ইনষ্টল কৰি ল'ব। মই অলৰেডি ইনষ্টল কৰি লৈছোঁ, আৰু যদি আপোনালোকে ইনষ্টল কৰিব নোৱাৰে প্লে ষ্ট'ৰৰ পৰা, মই মোৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এপ্লিকেশ্যনটোৰ লিংকটো দি দিম। আপুনি তাৰপৰা ডাইৰেক্ট ডাউনলোড কৰি ল'ব। চাওক, স্ক্ৰীণত মোৰ এপ্লিকেশ্যনটো এইটো অ'পেন কৰিলোঁ। মনত ৰাখিব, ডাটা অন কৰি ল'ব, নেট কানেকশ্যন লাগে ইয়াত। অ'পেন কৰাৰ লগে লগে আপোনাক এনেধৰণৰ এটা আহিব। আপোনাক লগ ইন কৰিব দিব। আপুনি আপোনাৰ মোবাইল নম্বৰ, ইমেইল যি খোজে সেয়া দি আপুনি লগ ইন কৰি ল'ব। তাৰপিছত ইয়াতে চাওক, মোৰ ওপৰত ইয়াতে আপুনি দেখা পাইছে, এইডোখৰত চাওক, মোৰ 555টা কইনছ আছে। মই অলৰেডি এইটো খেলিছোঁ। খেলি মই ইমানখিনি কইনছ জমা কৰিছোঁ ইয়াত। আৰু ইয়াতে চাওক, ওপৰতে কিছুমান এডছ গৈ আছে, যেনেকৈ ব্লেক শ্বাৰ্ক। MI এটা মোবাইল আছে ব্লেক শ্বাৰ্ক গেমিঙৰ কাৰণে। সেইটো আপুনি ইয়াতে পাৰ্টিচিপেট কৰি আপুনি জিকিব পাৰিব যদি আপোনাৰ উইনাৰ হয়। আৰু আপুনি ইয়াতে আপোনাৰ লগৰবোৰকো ৰেফাৰ কৰিব। ৰেফাৰ কৰিলেও ইয়াতে আপোনাৰ চান্স থাকে এই মোবাইলটো জিকিবলৈ। আৰু ইয়াতে চাওক, স্পিন দ্য হুইন ডাইৰেক্ট। তাৰপিছত মই এক পিনৰ পৰা আপোনালোকক চব ফেচিলিটিবিলাক কৈ দি আছোঁ। ইয়াতে আছে তলত চাওক, এইডোখৰত। চ' ফ্ৰেণ্ডছ, ইয়াতে চাওক, ৰেফাৰত মই গ'লে ইয়াতে মোৰ ৰেফাৰেল কোডটো দেখাই আছে এইডোখৰতে। চ' আপোনাৰ লগৰবোৰকো যদি শ্বেয়াৰ কৰিব বিচাৰে তেনে কৰিব পাৰে। ইয়াতে শ্বেয়াৰ উইথ ফ্ৰেণ্ডছ বুলি আছে, ইয়াতে ক্লিক কৰি হোৱাটছএপত কোড কৰে আপুনি শ্বেয়াৰ কৰি দিব। আৰু এইটো শ্বেয়াৰ কৰিলে আপোনাৰ ৰেফাৰ কোড দি যেতিয়া সিহঁতে জইন হ'ব, তেতিয়া আপোনাৰ মোবাইলটো জিকিবলৈ বহুত চান্স থাকে, আৰু আপুনি ইয়াৰ পৰা কিছুমান পইণ্টছো পাব পাৰে। নেক্সট অপশ্যন আছে ৰিডিম। আপোনাৰ যেতিয়া ইয়াতে চাওক, এক চাইডে আছে পে'পল, এক চাইডে আছে পে'টিএম। আপোনাৰ কইনছবিলাক যেতিয়া ৰিডিম কৰিবলৈ সময় হৈ যাব, তেতিয়া আপুনি পে'পলৰ একাউণ্টত আপুনি পইচাটো ল'ব পাৰিব, আৰু নহ'লে পে'টিএমত। চ' মোৰ মতে আপুনি পে'টিএমতে কৰি ল'ব। আৰু যদি আপুনি পে'পল ইউজ কৰে, তেনেহ'লে পে'পলৰ একাউণ্ট দি কেনে ইয়াতে কৰি ল'ব ৰিডিম। চাওক, ইয়াতে পে'পলৰ ইয়াত আছে 30,000 কইনছ হ'লে আপুনি $20 পাব। 10,000 কইনছ হ'লে $4, আৰু 20,000 কইনছ হ'লে $10। আৰু পে'টিএমত আছে 30,000 কইনছ হ'লে 1,400 টকা, 10,000 কইনছ হ'লে 280 টকা, আৰু 20,000 কইনছ হ'লে 700 টকা। চ' মোৰ এতিয়া অনলি 555টা কইনছ হৈছে। চ' মই এতিয়া ৰিডিম কৰিব নোৱাৰোঁ। মই যিমান খেলিম গেমটো সিমানে মোৰ পইণ্টছ হ'ব, আৰু তেতিয়া মই 30,000 বা 10,000 বা 2,000 হ'লে মই পইচা ৰিডিম কৰিব পাৰিম। ইয়াতে ছেটিংছত আপুনি একো কৰিবলগীয়া নাই, ডাইৰেক্ট হোমত যাওক। ইয়াতে চাওক, প্ৰথম অপশ্যন আছে ডেইলি চেক ইন। ডেইলি চেক ইন মানে আপুনি যদি ধৰক আজি মই এপ্লিকেশ্যন নতুনকৈ অ'পেন কৰিছোঁ নহয়, তেতিয়া ধৰক মই যদি ইয়াত ক্লিক কৰি দিওঁ, এতিয়া ইয়াতে মোৰ 30 কইনছ পাম, 30টা কইন পাম। অ'কে, পাই গ'লোঁ। এদিনত এটাহে কইনছ পাম, আৰু এটা এড আহি যাব ইয়াৰ লগে লগে। তাৰপিছত ওপৰত আপুনি এইটো বেক কৰি দিব কাটি দি। চ' এইটো বেক কৰি দিলোঁ। তাৰপিছত মনত ৰাখিব, এইটো অকল এদিনত এবাৰহে পাব 30 কইন, ঠিক আছে। আৰু মই আজি হৈ গ'ল 30টা কইন পাই গ'লোঁ, আৰু মই অহাকালিহে আকৌ কৰিলেহে পাম। নেক্সট অপশ্যন আছে স্পিন টু উইন। ইয়াতে মই ক্লিক কৰি দিলোঁ। এতিয়া মই যদি হুইলটো স্পিন কৰি দিওঁ, তেতিয়া মই কইনছ পাম। মোৰ এতিয়া 585 কইনছ, আৰু এদিনত আপুনি 200 বাৰ স্পিন কৰিব পাৰিব। চাওক, ইয়াতে লেফ্ট চাইডে আছে। চ' স্পিন ক্লিক কৰি দিলে স্পিন হৈ থাকিব। ইয়াতে এক ছেকেণ্ড স্পিন কৰি দিব, এইটো হুইলটো ঘূৰিব। এণ্ড ইয়াতে চাওক, মই 20 পইণ্টছ পাই গৈছোঁ। চাইছে, 20 পইণ্ট পাই গ'লোঁ। তাৰপিছত মই অ'কে কৰি দিম। এটা এডভাৰটাইজ আহিব, একো কৰিব নালাগে। ইয়াতে আপুনি চিম্পল ৰখি থাকিব, আৰু ইয়াতে অপশ্যন আহি যাব চুকত, ক্ৰছ চাইনৰ টিপি দিব, আৰু এটা এড আহিব, বেক কৰি দিব, বাছেছ। এনেধৰণে আপুনি দিনত 200 বাৰ স্পিন কৰিব পাৰিব। যিমান আপুনি সময় পায় সিমান স্পিন কৰি থাকিব, আৰু ইয়াত আপোনাৰ পইণ্টছ হৈ থাকিব। নেক্সট অপশ্যন আছে টেক এ ছাৰ্ভে। ইয়াতে কৰিলে আপুনি ইয়াতে কিছুমান ছাৰ্ভে পাব,
সার্চ হৈ আছে যদি সার্ভে থাকে তেনেহলে সার্ভে পাই যাব চাওক ইয়াতে এতিয়া নো সার্ভেস আর अवेलेबल রাইট নাও এতিয়া মানে কোনো সার্ভে अवेलेबल নাই সো আপুনি যদি সার্ভে ইয়াতে কৰে তেনেহলে আপুনি পইণ্টছ পাব নেক্সট আছে ৰেফাৰ ফ্ৰেন্ডছ মই হেতু কৈ দিছো সো আৰু একো নাই ইয়াতে জাস্ট আপুনি ইয়াতে বেছি মেইন টপিকটো হৈছে স্পিন টু উইন এটো আপুনি স্পিন কৰি থাকিব দিনত 200 বাৰ স্পিন কৰি দিব পাৰিব সো আপুনি এনেকৈ কৰি আপুনি পইণ্টছ জমা কৰি লব আৰু যেতিয়া আপোনাৰ পইণ্টছ বিলাক হৈ যাব ৰিডিম কৰিবলৈ সাফিচিয়েন্ট তেনেহলে আপুনি পেটিএম বা পেপালত ৰিডিম কৰি লব পাৰিব সো আজি কাৰণে ইমানে যদি ভিডিওটো চাই ভাল লাগিছে তেনেহলে ভিডিওটো লাইক কৰিব আৰু যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব ৰঙা কালাৰৰ সাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি আৰু লগতে যি বেল আইকনটো আহিব সেই বেল আইকনটো টিপি কেনে নোটিফিকেশনটো অন কৰি লব তেনেহলে এটো কৰিলে কি হ'ব মই যেতিয়াই ভিডিও আপলোড কৰিম তেতিয়াই আপোনালোকে ভিডিওটো নোটিফিকেশন পাই যাব আৰু ভিডিওবোৰ চাব পাৰিব এনে ধৰণৰ নতুন নতুন টপিকৰ অনলাইন আৰ্নিঙৰ বিষয়ে ভিডিও মই সদায় লৈ আহিম সো আজি কাৰণে ইমানে ধন্যবাদ